সভাপতি পদত অধিষ্ঠিত ব্যক্তিসকল, আমাৰ GS এডমিন অৰ্গেনিকজন চন্দন ৰাজাকে ধৰি আমাৰ সম পদবীধাৰী ব্যক্তিসকল, আমাৰ জিলা কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াসকল, আমাৰ APCC কালচাৰেল ছেক্ৰেটাৰী দেৱী বড়ো ডাঙৰীয়ানী, SC ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী মাতৃ বাৰাক ডাঙৰীয়ানী, আমাৰ জিলা মহিলা কংগ্ৰেছৰ দুগৰাকীকে ব্লক সভানেত্ৰী ডাঙৰীয়ানী, আমাৰ নৱনিযুক্ত ব্লক কংগ্ৰেছৰ সভাপতি কমিল লক্ষীপুৰ টাউনৰ হুছেইন ডাঙৰীয়া, আমাৰ লক্ষীপুৰ ৰুৰেল স্বৰ্ণ ডাঙৰীয়া, স্বৰ্ণ ৰাভা ডাঙৰীয়া আৰু বালিজনা ব্লকৰ মাৰেক ডাঙৰীয়া, লগতে বিভিন্ন ব্যক্তিসকল, মণ্ডল প্ৰেসিডেণ্টসকল। আজি খুবেই ভাল লাগিছে যে আমাৰ জিলা কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত নৱনিযুক্ত গোৱালপাৰা পশ্চিম সমষ্টিৰ 3জনকৈ সভাপতি বিপুলভাৱে সম্বৰ্ধনা জনাওঁ। ষ্টাৰ্টিং যেতিয়া ভাল হয়, এণ্ডিং ভাল হয়। যিহেতু গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ সাংগঠনিক দিশৰ আৰম্ভণিটো ভাল হৈছে। আশা কৰোঁ এই যিটো অগ্ৰগতি, এই যিটো ভাৱধাৰা, এইটো শেষলৈ থাকিব আৰু পশ্চিম সমষ্টিত কংগ্ৰেছে এটা উল্লেখনীয় স্থানত অৱস্থান কৰিব পাৰিব বুলি আজিৰ দিনটোৱে আমাক প্ৰমাণ কৰিছে। মই প্ৰথমতে অনুৰোধ জনাম ব্লক প্ৰেসিডেণ্ট 3গৰাকীলৈ। কংগ্ৰেছ এখন মহানগৰ, ইয়াত বহুত কৰ্মী বা ওয়েল উইচাৰৰ সমাগম ঘটে। আপোনালোকে যাতে ন পুৰণি সকলোকে সাঙুৰি লৈ দলটো আগুৱাই যায়। আৰু ব্লকৰ মিটিংবিলাকত মই এইখিনি বিচাৰিম, সেই ব্লকৰ অন্তৰ্গত জিলা কংগ্ৰেছৰে হওক বা ষ্টেটৰে হওক, যিকোনো অফিচ বিয়াৰে হওক, আপোনালোকে সেই সভাত মাতিব লাগে। কাৰণ যদিও তেওঁ জিলা কংগ্ৰেছৰ হয়তো ছেক্ৰেটাৰী জেনেৰেল ছেক্ৰেটাৰী হৈ আছে, কিন্তু সেই ব্লকৰে তেওঁ কৰ্মী। কিছুমান ক্ষেত্ৰত দেখা যায় কিছুমান ব্লকত তেওঁ ব্লক কমিটিটোহে মাতে, বাকীখিনিক মিটিঙত মাতা নহয়। কিন্তু সেইবিলাক ভাৱধাৰা যাতে নোহোৱা হৈ আহে, কাৰণ এতিয়া নতুন আশাৰে আমি আগবাঢ়িব ওলাইছো। আৰু আমাৰ সভাপতি ডাঙৰীয়াই কোৱাৰ দৰে সাংগঠনিক দিশটো যদি আমি তৎকালে কৰিব যাওঁ, তেনেহলে আমি কিছু সক্ৰিয় হ'ব লাগিব। বিশেষকে ব্লক প্ৰেসিডেণ্টসকল আগত সক্ৰিয় হ'ব লাগিব। মই ডেডলাইন নিদিওঁ, কিন্তু মই বিচাৰো, মই মনেৰে ভাবো যে আপোনালোকে 7 দিনৰ ভিতৰত ব্লক কংগ্ৰেছৰ কমিটিবিলাক গঠন কৰিব লাগে। যি ব্লক কংগ্ৰেছৰ কমিটিত নেকি অল কাষ্ট কমিউনিটি থাকিব আৰু মহিলাও থাকিব। লগে লগে আপোনালোকে মণ্ডল প্ৰেসিডেণ্ট বিলাক নিয়োগ কৰক। যদি মণ্ডল প্ৰেসিডেণ্ট হোৱা নাই, আপোনাৰ হয়তো ৱাৰ্ড মেম্বাৰ, ৱাৰ্ডৰ কথা মণ্ডল প্ৰেসিডেণ্টটো নক'ব, আপোনাৰ ৱাৰ্ড প্ৰেসিডেণ্ট হ'ব, সেইখিনি নিয়োগ কৰক। যদি আমি আগৰ MP ইলেকশ্যনটো চাওঁ, আমাৰ সাংগঠনিক দিশটো ইমান মজবুত নাছিল, তথাপিও আমি 50,000 ভোট পাইছিলো। গতিকে আজিৰ যিটো সাংগঠনিক দিশত তৎপৰতা, এই তৎপৰতাৰে আমি ক'ব পাৰো আমি আগন্তুক যিটো 2026 চনৰ আমাৰ ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনত গোৱালপাৰা পশ্চিম সমষ্টিত আমি কংগ্ৰেছৰ কেণ্ডিডেট জিকাব পাৰিম, যদিহে আমি সকলোৱে একমত হৈ কাম কৰোঁ। অতিৰিক্তভাৱে আমাৰ জন্মনি ৰাভা আৰু জুবিন গাৰ্গ ইছ্যু থাকিবই, এইটো এডিশ্যনেল আমাৰ মাৰ্ক থাকিব। কিন্তু আমি সাংগঠনিক দিশটো আমি তৎকালে আমি আগবঢ়াই লৈ যাব লাগিব, সময় নাই। জিলা কংগ্ৰেছৰ সভাপতিয়ে ব্লকত যে সময় দিব পাৰিছে, তাৰ কাৰণে তেওঁক ধন্যবাদ দিছো। তেওঁ এখন নহয় ভালেকেইখন মিটিঙত উপস্থিত আছে। বহুত জিলা কংগ্ৰেছৰ সভাপতি আছে ব্লকত নাযায়। মই তেওঁৰ ওচৰত তেওঁক ভাল লাগে বুলি কোৱা নাই, কাৰণ ময়ো হয়তো কোনোবা জিলাৰ ইনচাৰ্জ হৈ আছিলো, তেতিয়া গম পাওঁ যে কৈ পেলাই নিব লাগে ব্লকৰ সভাত। কিন্তু আমাৰ জিলা কংগ্ৰেছৰ সভাপতিক ক'বই নালাগে, তেওঁ প্ৰগ্ৰেম দি দিয়ে। গতিকে এইটো এটা শুভ লক্ষণ। গতিকে তেওঁৰ যিখিনি নিষ্ঠা সহকাৰে কাম কৰিব ওলাইছে, তেওঁৰ লগত যদি আমি সহযোগ নকৰো, তেওঁ অকলে একো কৰিব নোৱাৰে। ব্লক কংগ্ৰেছৰ সভাপতি বিলাকক যদি আমি সহযোগ নকৰো, একো কৰিব নোৱাৰিম। ঠিক তেনেকে মণ্ডল কংগ্ৰেছৰ সভাপতি বিলাকৰ লগত আমি যদি সহায় নকৰো, সহযোগ নকৰো, তেনেহলে আমাৰ সফলতা নাহিব। আৰু আমি কিছু ক্ষেত্ৰত ইগ' বাদ দিব লাগিব। আমাৰ এটা ইগ' আছে,
মই ষ্টেটৰ অফিচ বিয়াৰ মই মণ্ডল কংগ্ৰেছৰ এজন মণ্ডল প্ৰেচিডেণ্টৰ লগত কিয় কাম কৰিম এইবিলাক ইগো বন্ধ কৰিব লাগিব জিলা কংগ্ৰেছৰ পদবীধাৰীসকলে এইবিলাক ইগো বন্ধ কৰিব লাগিব শেষত বহুত ক'বলগীয়া আছে বহুত ব্যক্তি আছে মই নকওঁ শেষত সাংগঠনিক দিশত মই জিলা কংগ্ৰেছৰ সভাপতিক এটা অনুৰোধ জনাম যে যিহেতু আমাৰ টাউন মণ্ডল হৈ গ'ল লখিমপুৰত আৰু আমাৰ টাউন মণ্ডলৰ টাউন ব্লক হৈ গ'ল টাউন ব্লকৰ হয়তো সভানেত্ৰী হিচাপে এৰিয়া হিচাপে বোধে অমিলা বাইদেৱে পৰিব গতিকে আমাৰ এটা লখিমপুৰ ৰুৰেলৰ কাৰণে এটা নতুন মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিয়োগ কৰাৰ কাৰণে আপোনাক মই অনুৰোধ জনালো আৰু বাকি যিখিনি সেলছ ডিপাৰ্টমেন্ট আছে সেইখিনি আপুনি ভালকৈ কৰি আছে আৰু যদি কৰবাত কিবা লাগে আপুনি সোনকালে কৰি যাওক আমাৰ পৰা পূৰ্ণ সহায় সহযোগিতা পাব আৰু বিভেদকামী শক্তিক আমি কেতিয়া প্ৰশ্ৰয় নিদিম কংগ্ৰেছ আমি একলা চলৰে আমি ভোটি কৰিম আৰু অনাগত 2026 চনত 4টা যেনেকে আমাৰ বিধানসভা সমষ্টিত যোৱা নিৰ্বাচনত 4টা বিধায়ক আমাৰ কংগ্ৰেছৰ পৰা জিকাইছো সেইটো আমি পণ লৈ পেলাই মোৰ এই চমু বক্তব্য ইমানতে সামৰিছো জয় হিন্দ কংগ্ৰেছ জিন্দাবাদ